অসমৰ জনগণে তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠন প্ৰক্ৰিয়াত যি আন্তৰিকতা সহযোগিতা আগবঢ়ালে তাৰ ফলশ্ৰুতিত আমি 102খন আসন লাভ কৰিবলৈ সক্ষম হ'লোঁ আৰু এইটো এটা ঐতিহাসিক বিজয় আৰু এই বিজয় সাধাৰণ বিজয় নহয় অৰ্থাৎ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি আমি যোৱা 12 বছৰে যেনেধৰণে অসমক অগ্ৰগতিৰ ক্ষেত্ৰত যিখিনি সা সুবিধা লাভ কৰিলোঁ এইটো ব্যক্তিক্ৰম আৰু ইয়াৰ ফলত আজি অসমৰ প্ৰতিগৰাকী জনগণ সুৰক্ষিত হৈছে লাভান্বিত হৈছে আৰু জনসাধাৰণে সামাজিক ন্যায় পাইছে অৰ্থনৈতিক অৱস্থা শক্তিশালী কৰাৰ বাবে সুযোগ পাইছে আৰু সকলোৱে স্বাভিমান লৈ তেখেতসকলে আজি জীৱনটো আগুৱাই নিয়াৰ বাবে এটা সুযোগ পাইছে ইয়াৰ বাবে অসমৰ জনগণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত চিৰকৃতজ্ঞ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে এইখন চৰকাৰ গঠন হৈছে আৰু মোৰ দৃঢ় বিশ্বাস প্ৰথমটো কাৰ্যকালৰ দৰে দ্বিতীয়টো কাৰ্যকালো অদ্ভুতপূৰ্ণ সফলতা বুটলিবলৈ ডক্টৰ শৰ্মা তেখেতৰ সতীৰ্থসকলৰ সৈতে সক্ষম হ'ব আৰু মন্ত্ৰীসভাৰ প্ৰতিগৰাকী মন্ত্ৰীক মই আহ্বান জনাইছোঁ সদায় সততা নিষ্ঠাৰে দক্ষতাৰে দৃঢ়তাৰে ভক্তিভাৱেৰে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 3 কোটি 40 লাখ লোকক যাতে নিষ্ঠাৰে সেৱা আগবঢ়াই যায়।